হে এভৰিৱান, কি খবৰ? সকলো চাগে ভালেই আছে। মোৰ ভাল। আজি মই গুৱাহাটীত আছোঁ। এতিয়া মই আজি দিনতে পালোহি গুৱাহাটী আৰু মই কামাখ্যা মা দৰ্শনৰ কাৰণে আহিছিলোঁ, কিন্তু কাইলৈ যাম। আজি যোৱা নহ'লে, যিহেতু বহুত কষ্ট হৈছে আহোঁতে। আৰু ৰাতি এতিয়া মই অকণমান গধূলি সময়ত ওলাই আহিছোঁ। ভাইটিয়ে মই আমাৰ ছোৱালীজনী, ভাইটি আমাৰ ইয়াতে পঢ়ি আছে গুৱাহাটীত, আৰু আহি পায়ে ভাবিলোঁ কিবা এটা খাই লওঁ, আৰু এইফালে বাৰ্গাৰ আৰু কফি এনেকৈ অৰ্ডাৰ কৰিলোঁ। কৰি এনেকৈ খাই বৈ মানে খোৱাটো আৰু মেইন নাখালে জানো হ'ব। ৰাতিপুৱাই ভাত খোৱা যিহেতু, আৰু ভোকো লাগিছিলে। এতিয়া খাই বৈ এনেকৈ ওপৰৰ ফালে বজাৰ কৰিবলৈ আহিলোঁ। আপোনাৰ এনেকৈ লিফ্টেদি আহিছোঁ, ইমান ভাল লাগিছে। আৰু আপোনাৰ মলখন বহুত ডাঙৰ হয়, তাতে সকলো ব্ৰেণ্ড আছে। আৰু আমি তাতে সৰু সুৰা কিবা কিনি এনেই বস্তু কেইটামান ল'লোঁ, আৰু ছোৱালীজনীও কাপোৰ কানি ল'লে। আৰু মই এফালে বেগ কেইটামান চাওঁ বুলি সোমালোঁ, আৰু বেগৰ কালেকশ্যনখিনিত চাওকচোন কি ধুনীয়া। এনেকৈ আৰু আপোনাৰ আজি বজাৰ কৰিলোঁ ফ্ৰেণ্ডছ। আৰু আহি পাই এয়া ভাত, পনীৰ, আলু পনীৰ এনেকৈয়ে ভাইটিয়ে ৰেডি কৰিলে, এনেকৈয়ে খালোঁ আৰু আজি ফ্ৰেণ্ডছ। আজিলৈ ইমানেই ফ্ৰেণ্ডছ। যদি ভিডিঅ'টো ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট